की कहेगा सब जानेगा हम क्या बोलेगा इंग्लिश जानता है हिंदी जानता है অসমীয়া जानता है क्या सब अरे सब जानता है मुझे फिट माना है किंतु लिखूं हम सब जानता है हम सब लिखता है कि नाम बात नहीं देता है एकदम नहीं दिए दिबा দিব লাগে একদম দিব লাগে ইয়াত থকা ধুনীয়া ধুনীয়া মানুহবোৰ ভালে আছে ন একদম বেয়া দুখ একদম নক'বা একদম এনেকুৱা দুখ নহয় কি একদম কি ক'ম মানে মই একো বুজিয়ে পোৱা নাই দেই নাপায় এনেকুৱা কৰিব নাপায় সেই দমেই নাপায় এনেকুৱানো কয় না रुको जरा सबर करो কালি আৰু দেই মই আৰু এই গধূলি সময়ত আৰু গা চা ধুই কিনে আৰু এনেই আৰু গায়ে ধুই আছিলোঁ পায় সেনেকুৱাতে ফোনটো আহিছে আৰু ফোনটো ৰিচিভ কৰিব পৰা নাই তাৰপিছত গা চা ধুই আহিছোঁ আৰু দেই তাৰপিছত ফোনটো এই ৰিচিভ কৰিছোঁ আৰু লগতে একদম ফোন কৰিছে আৰু দেই আমাৰ ৰিজাল্ট দিছে আৰু দেই মোক কৈছে ঐ ৰিজাল্ট চালি নাই কৈছে মই কৈছোঁ নাই চোৱা নহয় তই চালি নেকি কৈছোঁ চালোঁ বুলি কৈছে কেনেকুৱা হ'ল সুধিছোঁ আৰু এই সুধিবতো লাগিব আৰু ন সুধিছোঁ আৰু কেনেকুৱা হ'ল তাৰপিছত কৈছে বোলে বেয়া হ'ল বোলে এখনত ব্ৰেক লাগিলে বুলি কৈছে मजा आया মই আছে আৰু ইয়াত যে ব্ৰেক লাগিছে মোৰতো লাগিবই আৰু একেখন বেঞ্চত মানে মই পিনে সি বহিছে আৰু একেখন বেঞ্চ আৰু মানে আগা পিছাকে বহিছোঁ আৰু একে লিখিছোঁ আৰু তাৰপিছত মোৰতো ব্ৰেক লাগিলে আৰু বোলো একদম জিৰটো হিপক কৈ আছে নহয় পূৰা ভয় লাগিছে কি হ'ব এতিয়া ব্ৰেক লাগিলেতো চেচে আৰু ঘৰটো কাটিয়ে পেলাব দুচৰ কৰিবই তাৰপিছত এনেকুৱা ভয় লাগিছে দেই তাৰপিছত ভয়ে অন কৰিছোঁ আৰু ৱেবছাইটটোত গৈ কিনে আৰু বোলো মোৰ চাওঁচোন মোৰটোনো কেনেকুৱা হ'ল তাৰতো ব্ৰেক লাগিছে বুলি কৈছে তাৰপিছত চাইছোঁ আৰু দেই একদম নক'বা আৰু কৈছোঁ নহয় মগজটো এনেকুৱা বেয়া হৈছে ন আমাৰ দিয়াই নাই প্ৰথমতে চাইছোঁ দেই ছায়েন্সৰখিনিয়ে কমাৰ্চৰখিনিয়ে দিছে তাৰপিছত মই ভাবিছোঁ আমাৰ বিএখিনি দেখোন ওলোৱা নাই তাৰপিছত আকৌ সেইখিনি আকৌ কাটি কিনে আকৌ অন কৰিছোঁ আকৌ অন কৰি কিনে আকৌ চাইছোঁ দেই অন কৰি কিনে চাইছোঁ আৰু আমাৰ বোলো আকৌ আমাৰতো বোলো মোৰ ইয়াত এই মোবাইলটোতো বোলো নেটটো বেয়া এই বোলো অহা নাই নি বুলি চাইছোঁ আকৌ ক'ৰবাত চাইছোঁ নাই অহা নাই মানে তাৰপিছত সি হতচি হোৱাটো আকৌ এবাৰ ফোন মাৰিছে মোলৈ দেই মোক কৈছে ঐ চালি নাই কৈছে এনেই জিঅ'টো হিপক কৈ আছে অহা নাই তাৰপিছত তাক কৈছোঁ এনেকুৱা কথা মোৰ যেন অহা নাই তাৰপিছত কৈছে আমাৰ নায়েই দিয়া কৈছে এনেকুৱা ৰক্ষা পৰিছে কৈছোঁ নহয় মানে নক'বা এনেকুৱা ভয় লাগিছিলে নহয় এনেকুৱা কৰিব নাপায় দেই সঁচাকৈ নাপায় হাও খাবি কৈছোঁ নহয় হাও খাবি এনেকুৱা কৈছ হাও খাবি অঁ মই মানিছোঁ মই গেধা দেই মোক এনেকুৱা কৰিব নালাগে নহয় মোৰ অন্ত আছে মোৰ আঘাত লাগে নহয় মোৰ কি ভয় লগা নাই এনেকুৱা কৈছে যে মোক কেনেকুৱা লাগিছে বাৰু এনেই কেনেকুৱা লাগিছে মোৰ ভাগৰ সেইটো ভাবি চাবি অকণমান নকবি এনেকৈ একদম নক'বা মোক কৈছোঁ নহয় কেনেকুৱা লাগিছে নহয় কৈছোঁ আৰু ক'ব নোৱাৰোঁ মানে আৰু একদম নক'বা ৰিজাল্ট দিব এইখিনিতে দিব লাগে কি হ'ব আৰু এনেকুৱা ভয় লাগিছে মই কৈছোঁ নহয় মানে বুজাব নোৱাৰোঁ আৰু বেলেগ ভয় লাগিছিলে দেই কি হ'ব একদম ভাবিছোঁ আৰু তাৰ ব্ৰেক লাগিলে যেতিয়া মোৰ ব্ৰেক লাগিব আৰু মোক কাটিলে আৰু ঘৰত আৰু ইমান একদম কেনেকুৱা ক'ব আৰু একদম মোকতো থ'লে আৰু বোলো তাৰপিছত চেচ আৰু বোলো মই কি হ'ব আৰু তাৰপিছত যাহাই অহা নাই তেতিয়া মনটো অকণমান ভাল লাগিছে দেই আমাৰ দিয়া নাই বোলো জহনি যোৱা সেইটো সময়তে মই আকৌ ফোন মাৰিছেহি কৈছে তই নাই দিয়া নহয় মই তোক এনেই ক'লোঁ কৈছে কেনেকুৱা লাগিছিলে সেইটো ভয়খিনি মই কৈছোঁ বুজাব পৰা নাই মানে এনেকুৱা ভয় লাগিছিলে আৰু ব্ৰেক লাগিছে কৈছে কি হ'ব মই একদম ভাবি পোৱা নাই আৰু দেই কেনেকুৱা লাগিছিলে মানে আৰু
মোকে যে কৰিলি আৰু কাকো নকবি আৰু দেই নকবি কাকো নকবি একদম সেইটোহে গম পায়ো মই মানিছোঁ মই গেধা মই গেধা বাৰু মই সহ্য কৰি লৈছোঁ সেইখিনি মই বুজি পাইছোঁ নহয় মই বুজি পাওঁ কিন্তু এটা কথা বেলেগক নকবি একদম নকবি দেই মানে বৰ বেয়াকৈ লাগে হাও খাবি দেই সঁচাকৈ হাও খাবি এইবোৰ নেপায় বেয়া কথা নকবি বেলেগক নকবিয়ে দেই বৰ বেলেগ লাগে কৈছোঁ নহয় বেলেগ ভয় সেইটো ৰিজাল্ট বৰ বেলেগ বস্তু এটা উলিয়ালে ভগৱানে বেলেগ সৃষ্টি কৰিলে আৰু দেই মানুহে সৃষ্টি কৰিলে বাৰু বৰ বেলেগ বস্তু এটা সৃষ্টি কৰি দিলে কিন্তু এটা কথা সঁচাকৈ কৈছোঁ কিন্তু এটা কথা ফিট পোৱা নাই কথাটো কৈছোঁ আৰু দেই ইভাগে নোৱাৰিলে কি হ'ব অকণমান লেভেলটো আছে না অলপ চলপ আৰু ইভাগে নোৱাৰিলে কি হ'ব আৰু কি নাজানো সেইটো ক কি নাজানো কি মই চব জানো जी एवरीथिंग सब जानता है हम क्या बोलेगा जो बोलना है बोल ही दिया होगा सब जानता है পঢ়াটো অকণমান বেয়া খাব পাৰে আৰু সেইটো বেলেগ কথা ইভাগে নেজানা বস্তু আছে কি চব জানো কি কহেगा सब जानेगा हम क्या बोलेगा अरे कहना क्या चाहते इंग्लिश जानता है हिंदी जानता है असमिया जानता है क्या सब अरे सब जानता है बोलता है ना एकदम सब জানো আৰু লিখোঁতে অকণমান সেইবোৰ বেলেগ কথা লিখোঁতে অকণমান খেলি মেলি হ'ব পাৰে বস্তুটো কিন্তু ইভাগে हमारा मुंह में जो बात उलाता है ना तो अच्छा का एकदम पेशाब निकल जाता है একদম সঁচা কথা কৈছা হাই এতিয়া ইভাগে লিখোঁতে অকণমান বেলেগ কথা সেইটো আৰু লিখোঁ নহয় একদম চালিয়া লিখোঁ চাগে মাষ্টৰটোৱে অকণমান ভাল পায় আৰু সেইকাৰণে কমকৈ দিয়া নাম্বাৰটো দেই একদম লিখোঁতে চালিয়া লিখোঁ একদম ধুনীয়া লিখোঁ এই মাষ্টৰটোৱে বেছিকৈ ভাল পায় আৰু অকণমান মোৰ পঢ়াবোৰ পায় পঢ়ি কিনে বহুত ভাল পায় সেইকাৰণে বহুত ধুনীয়া নাম্বাৰ দিয়ে নক'বা কিন্তু हम सब जानता है एकदम कुछ ने सीरियसली करा है हम सब जानता है ऐसा चीज़ नहीं है ना पृथ्वी में ऐसा चीज़ नहीं है जो हम नहीं जानता है मजा आया एकदम सीधा सीधी बोलता है सब जानता है ऐसा वस्तु ही नहीं पैदा ही नहीं हुआ है वस्तु जो हम नहीं जानता है नक'বা নে সেইটো নহয় মই একদম চিৰিয়াছলি কৈছোঁ ফিট মৰা নাই মই ফিট মাৰিম ধেত নাই ফিট মৰা নাই একদম ভালকৈ কৈছোঁ हम ना ऐसा चीज़ है ना एकदम भगवान ने ऐसा पैदा किया ना पैदा भगवान ने नहीं किया है किंतु बोला है एकदम हम ऐसा मानू है ना बोलता है एकदम पृथ्वी में ऐसा वस्तु ही नहीं है पैदा ही नहीं हुआ है वस्तु जो हम नहीं जानता है एकदम बोला है ना आप लोगों को एकदम ऐसे कटा है कथाটো कटा है आओ एकदम निजो बोली कथाটো कटा है आओ हाँ एकदम ऐसा वस्तु जानता है हम पृथ्वी में जो चीज़ आज तक नहीं हुआ है ना हम जानता है हम ना सब कुछ जानता है हाँ लिखने का बात अलग है ये तो बता ये तो साइड में रखो है कि नहीं हम ऐसे नहीं बोलो हमको आप उत्तर समझो हमको उत्तर पूछो हम उत्तर देगा ना कितना अच्छा उत्तर देगा हम एकदम हम फीट नहीं मारा है फीट मारना है रे हम फीट नहीं मारिছোঁ আৰু একদম চিধা চিধি কৈছোঁ নহয় এনেকুৱা বস্তু নাই কৈছোঁ নহয় हम ना এনেকুৱা বস্তু নাই আৰু हम सब जानता है ऐसे ही आओ लिखने की ऐसे बात का बहुत कष्ट होता है ना इसलिए हम नहीं लिखता है
एकदम ऐसा है वाह क्या सीन है जो लिखा लिखी का बात होता है ना वो माने बहुत हाथ का कष्ट होता है दिमाग भी माथा तो गर्म हो जाता है साला एकदम क्या कोटा क्या नहीं कोटा होता है हो जाता है इसलिए हम ऐसा ही थोड़ा बहुत आओ অকণমান आओ কিবা কিবি आओ নেকি এতিয়াও লিখোঁ দেই নাই ফিট মই নাই মই একদম ভালকৈ কৈছোঁ মই কিন্তু লিখোঁ মই বেলেগ কথা নাজানো কিন্তু মই লিখোঁ দেই মই একদম চালিয়া লিখোঁ মানে কিন্তু নাজানো আৰু সেইটো কিন্তু চাই নাজানো মানে মই কি চাই মই নাজানো মই একো নাজানো দেই কি চাই নাম্বাৰ কমকৈ দিয়ে আকৌ একদম কমকৈ দিয়ে জানে মই ইমান লিখোঁ জানে এই ঢেৰ লিখোঁ একদম ভৰি একদম বহি পেজৰ বেলেগ লাগে ইখনৰ পিছত সিকোন পেজ লওঁ জানে প্ৰথমতে ইমান সোপামান দিয়ে সোপামান লিখিবলৈ সেইখিনি আধা ঘণ্টা খতম তাৰপিছত মাষ্টৰে পেজ দিবহে পায় ইখনৰ পিছত সিকোন কিন্তু কিনো চাই জানে কিনো চাই নাম্বাৰ নিদিয়ে আকৌ একদম নাম্বাৰ নিদিয়ে মোকো বুজি নাপাওঁ দেই কেলৈ নাম্বাৰ নিদিয়ে মই নাজানো কিন্তু মই লিখোঁ মাষ্টৰ পেজ দি ভাগৰি যায়গৈ সেনেকুৱাকৈ লিখোঁ আকৌ কিন্তু নাম্বাৰ নিদিয়ে কেলৈ নিদিয়ে জানো একো বুজি নাপাওঁ দিব লাগে ন চাব লাগে পাছ কৰাই দিব লাগে কিমাননো আৰু অকণমানহে সিহঁতৰ পইচা নাযায় নহয় দি দিব লাগে নাম্বাৰবোৰ ফি মাল দি দিব লাগে হয় নহয় দিব লাগে মই কিন্তু ফিট মৰা নাই কিন্তু লিখোঁ हम सब जानता है हम सब लिखता है কিন্তু নাম্বাৰ নাই দেতা একদম নিদিয়ে দিব লাগে একদম দিব লাগে